মখা এখন বেহাত তুলি আছে মখা কোন নাই মখা ইমান মানুহে বেহাত তুলিছে তাত আকৌ বেহাৰ পৰা শেষ কৰিবই বাপা হা এটা গোটাই দেখো খাউলি তাকছা হে মাই হা বেহাতৰ সি এতিয়া ময়ো 7 মান নাও হয় আমাৰ সেই বাপাৰ অসুখ হৈ আছে ডাক্তৰে অলপমান এই কিবা শাক জাতীয় বস্তু খুৱাব দিছিল আমাৰ সেইবিলাক খাবাই নহয় নহয় আমি এতিয়া খাইছো বতৰৰ শাকা দেখো শাকৰ বুলি নিজে ভবা দি ৰচিদাও নাই নহয় নিজে গজা দুডালমান নেওৰছো বিহু আহিলে নহয় এতিয়া ৰং মানে মই বেলেগ ৰং নুঘুহো আগতীয়াকে মানে মই বেলেগ ৰং নাহানো জবা ফুল দিছো আৰু জেতুকা দিছো দি পেলাই এই অলপমান পকা চুলিকেইডাল খানছো নানা এটা ৰং ঘোহা পাবি ৰ জুতি গোটাই পকা মূৰা হব কেইদিনমান পিছত চুলি পকি নাজানা হা তহঁতে সেই মানে কালাৰ লগাই দেখা হবা খোজা হা পাবি ৰ জুতি হে গোটাই পকা মূৰিয়া হবি ৰ ভাই বৰি এতিয়া কি বুলি নকমাই এতিয়া মাকৰ ঘৰত দেখো যাওঁ বুলি গেল পাপাত দেখো বেমাৰ আজাৰ এতিয়া ফোন কৰা বুলি দেখো কৈছিল কি দা কলা এতিয়া আজিলৈকে দেখা দেখি নাই মাছিয়া জ্বালা কালা কৰি আজি কি বেমাৰ সেইদিনা এটা মাটি কাটবা গেল যাই পেলাই এটা কোৱা মূৰে বাগেছি কিবা কৈছি কোনোবাই পেলাই ধৰছি ঐ সি মান্নাই মেৰা মোক নকয় কবা লাগে এতিয়া কবা নাই এতিয়া মই কৈছিলো টিভি চলিক ফোন কৰাই এতিয়া কৈছে কৰা বুলি এতিয়া দুদিনমান পিছত আহিব বুলি কয় এতিয়া ফাটিহে দেই নে সঁচাহে কয় মইনো কি জানিম আৰু মোৰটোহে মই জানো হস্পিটালত লৈ গৈছো সেই কোনটাত এতিয়া মই শাক তুলিব আহিছো ডাক্তৰে কৈছে একেবাৰে শাক জাতীয় বস্তু খুৱাবি বেলেগ বস্তুবিলাকত পৰা শাকত বেছি ভিটামিন থাকে সেই দেখি দেহাটো সবল হ'ব সোনকালে এতিয়া আহে নাহে এতিয়া সিহঁতেহে জানবই মাই মইনো কি জানিম দেৱে সিহঁত একেবাৰে হাইভি ঢিলা মাটি পালি মেকুৰীয়ে হাগেয়ে আমাৰ হে কাচলিৰ সেনাই হৈছে নে বেলেগৰো হয় ইয়াৰ তাকে একেবাৰে হাইভা লগা হ'ল নে এই মই খাৰো চব বেহাত নতলো আই মই কিহৰ লগত কি কৰবা আহো অলপমান হেৰি কৰি হলি আৰু দুখীয়া ঠাই নাই আৰু একে ধনী মানি একে চাকৰি বাকৰি কৰা একেবাৰে ঠাই আৰু আমি আৰু মানুহে নহয় কৈছা কি হৰা কৰা দাঁত চলাইছা হে হা একেবাৰে চাল্লিহাত দাঁত চলাই নিহে একেবাৰে এতিয়া জেঠুকা খিনি খানা খাপালেও থাকবা একেবাৰে হাড়িডাল নিবা আহোঁতে একেবাৰে চলি কৰি সেনে হ'ল দেখি থাকবা তহঁতৰ আৰু নহয় থাকো দে একেবাৰে গম পাম নহয় বাৰু মোৰো হাত ভাঙত একো হোৱা নাই এতিয়া ময়োতো সাজি দিব পাৰিম সেই বুলি একে বিহুত লগন নপৰোৱা বাপাক খোৱাবাই লাগিব ভাই আইকো খুৱাম ভাই সঁচা কথা কবা গেলি বাৰু আজি নকওঁ দেছো মই ভাই বেলেগ দিনা কম দে কিয় আহে কিয় নাহে কি হৈছে কি নাই ভাই বেলেগ দিনা কম এতিয়া দাঁত চলাব নালাগে হাত তুলি থাক ও ভাই এই পিঠা আছে যে দোকান চনে পিঠা তিল দিয়ে পিঠা হয় নাই ৰহে বাপা এই লাও পিঠাখিনি হৈছে তিল পিঠা বনাই আছো এটা ওপৰত আকৌ ধোৱা আৰু হেৰি নহয় বাপা এতিয়া এনে সাজিলি বাৰু খাব পাৰিলি হয় এতিয়া বিহুৰ বতৰ নহয় এই গোসাঁই ঘৰত চাকিখত দিবা লাগব চাকিখত দি ভগৱানৰ নামত বৰাই দিবা লাগব নহয় বৰাই দিলিহে খাব পাৰিবি দে পিছে আগত দিয়া খাম দে পিছে দে বাপা পিছত খাবি দে খাব দে
আপা অঁ এই পাৰা ভাতৰ মুখখনত ভালকা কামি পিন্ধি দিবি দেই নহ'লে আকৌ পাৰা সেই ওলাই ল'ম আৰু হ'ব দে হেই আমি গাঁৱলীয়া আমি কিবাহে হওঁ যি হওঁ আৰু আছা ন বিহু বুলি আৰু কিবা এটা কৰি আছো তোমাৰ সিদিনা তোৰ চাকৰি বাকৰি গেলা লাজ হোৱা নাই লাজ হোৱা নাই গাঁৱৰ মত আহি লোকেল মত আহি লৈছিকা মাত খাওঁ বিহু আহিলি অ বাই এই তাতো বড়ো নৃত্য কৰা বুঢ়া বুঢ়ী নৃত্য আহিছে হয় নেকি মই চাই আহিলো অকণমান তই চাই গৈছো অকণমান ধুনীয়া লাগছে দেখো এই যাওঁ ৰ পিছে বিহুৰ বতৰ অকণ বুঢ়া বুঢ়ী আহিলে চাই গৈছো যাওঁ ৰ Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ